সৰ্বপ্ৰথমে মই সকলোকে উলগুলান জহাৰ জনাই আছোঁ আৰু আমি বিগত 2015 চনৰ পৰা শিশু দিৱস আৰু বীৰ বিৰছা জয়ন্তী যিহেতুকে এইটো প্ৰথম অষ্টম শিশু দিৱস আৰু 147তম বীৰ বিৰছা জয়ন্তী দিৱস উদযাপন কৰি আছোঁ। আমি বীৰ বিৰছা মুণ্ডাৰ লগতে সংগতি ৰাখি আজি যি সমগ্ৰ ভাৰতত ব্ৰিটিছৰ লগত যুদ্ধ কৰি আমাৰ যি আদিবাসী জনগোষ্ঠীৰ মাটি বাৰী ৰক্ষণাবেক্ষণ কৰি আজি যি আমাৰ সৰ্ব ভাৰতত আৰু অসমতো আমাৰ যি জনগোষ্ঠী আদিবাসী জনগোষ্ঠী আছে সিহঁতৰ মাটি বাৰীবিলাক সুৰক্ষিত আছে বুলি জানো আৰু সেইকাৰণে আমি সকলো আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰক জনাব বিচাৰিছোঁ যে আমাৰ যি বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ বিষয়ে এতিয়ালৈকে আমাৰ কিতাপ পত্ৰত অহা নাই। সেইকাৰণে আমি চৰকাৰক জনাব খোজোঁ যে এই বীৰ বিৰছা মুণ্ডা যি ব্ৰিটিছৰ লগত প্ৰথম আদিবাসী জনগোষ্ঠীৰ লগত ৰক্ষা কৰিবৰ কাৰণে ব্ৰিটিছৰ লগত যুদ্ধ কৰিছিল, তেওঁৰ আজিলৈকে কিতাপ পত্ৰ আমি পোৱা নাই। সেইকাৰণে চৰকাৰে বিৰছা মুণ্ডাৰ ওপৰত এখন আলোচনী লিখক বা আমি যি তেওঁৰ জন্মৰ পৰা মৃত্যুলৈকে যিহেতুকে সি 25 বছৰ বয়সত ব্ৰিটিছৰ লগত যুদ্ধ কৰি ব্ৰিটিছে তেওঁক জেলত সোমাই তেওঁ মৃত্যু হোৱা বুলি আমি আমাক মানে জানামতে ঘোষণা কৰিছিল যিটো ৰাঁচীৰ জেলত। তো আমি এইটোৱে ক'ব বিচাৰোঁ চৰকাৰক, যিহেতুকে ব্ৰিটিছৰ লগত আমাৰ জনগোষ্ঠীৰ মানুহ যিহেতুকে বিৰছা মুণ্ডাই যুদ্ধ কৰিছিল, সেইকাৰণে এই জনগোষ্ঠীৰ মানুহৰ ওপৰত অত্যাচাৰ যাতে নকৰক। প্ৰথমতে মই সকলোকক মানে শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ। আজি 147তম বীৰ বিৰছা মুণ্ডা জয়ন্তী যিহেতু, আৰু তেখেতে এজন ৰাষ্ট্ৰীয় মানে আন্দোলনত নামিছিলে আৰু ব্ৰিটিছৰ বিৰুদ্ধে তেখেতে মাত মাতিছিলে আৰু বহুত য়াং আছিলে তেখেতে, মানে য়াং হোৱাৰ কাৰণে তেখেতে আমি আইকন বুলি ভাবিব পাৰোঁ, আমাৰ ইনস্পিৰেশ্যন হয় তেখেতে। তো গতিকে আমি তেখেতৰ পৰা বহুত শিকিবলগীয়া আছে, তেখেতৰ জীৱনীটো আমি পঢ়িব লাগে, বহুত জানিবলগীয়া আছে। আজি নুনাইপাৰা প্ৰাথমিক গোট আশা নেতৃত্বত যি বিৰছা জয়ন্তী মহান বিৰছা জয়ন্তী পালন কৰিবলৈ ওলাইছিল এটা সময়তে, আজি লাহে 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 বহুত ডাঙৰ এটা মানে প্ৰভাৱ পেলাই দিছে। আজি নুনাইপাৰাৰ সকলো সমাজে সহায় সহযোগিতা কৰিছে, ACMSৰ পৰা আদি কৰি মুণ্ডা সমাজৰ পৰা লৈ আৰু বিভিন্ন যিমান প্ৰত্যেক সমাজে সহায় সহযোগিতা কৰি কিনে আজিৰ এই দিনটো উদযাপন কৰিছে। লগতে আমি চৰকাৰ হয় বা আজিৰ এই BTCৰ নেতৃত্বত BTC চৰকাৰৰ নেতৃত্বত যি আমাৰ চৰকাৰ চলি আছে, আমি ইতিমধ্যে কথা দিছোঁ যে অহা বছৰৰ যিটো এই 15 নৱেম্বৰত যাতে আমি মহান বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি কেনেকৈ এটা বনাই সেই দিনটোতে আমি মানে উন্মোচন কৰিব পাৰোঁ, তাকে আমি এইবাৰ